নমস্কাৰ জব নিউজ এণ্ড ষ্টেটিকেৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি সাধাৰণ জ্ঞানৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম, যিটো আমাৰ DHS আৰু SSC জিডিৰ কাৰণে হেল্পফুল হ'ব বুলি আশা ৰাখিম। সায়েন্সৰ কুৱেশ্যন থাকিব আজিৰ সেশনটিত, তো আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ চাব, স্কিপ নকৰিব, গোটেইখিনি ভিডিঅ' চাব, ঠিক আছে। তো বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে ফিজিকেল ইণ্ডিয়ান ডক্টৰ বুলি কোনবিধ ফলক কোৱা হয়? ফিজিকেল ইণ্ডিয়ান ডক্টৰ বুলি কোনবিধ ফলক কোৱা হয়? অপশ্যন এ দি আছে আম, অপশ্যন বিত আছে আপেল, অপশ্যন চিত আছে আমলখি আৰু অপশ্যন ডি আছে কমলা। তো ইয়াৰে কাৰেক্ট আনসাৰ কোনটো হ'ব? ফিজিকেল ইণ্ডিয়ান ডক্টৰ বুলি আমলখিক কোৱা হয়, তো কাৰেক্ট আনসাৰ উইল বি অপশ্যন নম্বৰ চি। অ'কে, তাৰ পিছৰটো কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন কি দি আছে? ভাৰতৰ কোনগৰাকী ব্যক্তিক মানৱ কম্পিউটাৰ বুলি জনা যায়? অপশ্যন এ দি আছে অৰুন্ধতী ৰায়ক, অপশ্যন বি আছে শকুন্তলা দেৱীক জনা যায় নেকি? অপশ্যন চিত আছে অন্তৰা সেন, অপশ্যন ডিত আছে প্ৰতাপ সিংহ। তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? কোনগৰাকী ব্যক্তিক মানৱ কম্পিউটাৰ বুলি কোৱা হয় ভাৰতৰ? কাৰেক্ট আনসাৰ উইল বি অপশ্যন নম্বৰ বি শকুন্তলা দেৱী। এও আছিল এজন মেথমেটিচিয়ান। শকুন্তলা দেৱী আছিল মেথমেটিচিয়ান আৰু তেওঁক যিকোনো মেথৰ কুৱেশ্যন সুধিলে অতি সোনকালে কৰি দিব পাৰিছিলে, কম্পিউটাৰতকৈও দ্ৰুত, ঠিক আছে, যাৰ কাৰণে তেওঁক শকুন্তলা দেৱীক মানৱ কম্পিউটাৰ বুলি কোৱা হয়। তাৰ পিছৰটি কুৱেশ্যন লৈ আগবাঢ়িছোঁ। 3 নম্বৰ কুৱেশ্যন দি আছে ৰাফেজ কি? অপশ্যন এ দি আছে প্ৰটিন জাতীয় খাদ্য, অপশ্যন বি আজাতীয় খাদ্য, অপশ্যন চি কাৰ্বহাইড্ৰেট জাতীয় খাদ্য, অপশ্যন ডি ভিটামিন জাতীয় খাদ্য। তো ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব? ৰাফেজ হ'ল এবিধ, অপশ্যন নম্বৰ বি আজাতীয় খাদ্য। ৰাফেজ কি? ৰাফেজ হৈছে এবিধ আজাতীয় খাদ্য। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত মই ভিডিঅ' লৈ আহোঁ আৰু ডেইলি আপোনালোকে জেনেৰেল নলেজৰ ওপৰত 10টা 15টাকৈ কুৱেশ্যন পাই থাকিব মোৰ চেনেলৰ যোগেদি। তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, তো 4 নম্বৰ কুৱেশ্যন কি দি আছে? অস্থায়ী কঠিন পানীক কোমল কৰা পদ্ধতি এটা হ'ল। অস্থায়ী কঠিন পানীক কোমল কৰা পদ্ধতিটো কি? ছেকণ্ড পদ্ধতি নে চূণ ছটা পদ্ধতি নে ক্লাৰ্কৰ পদ্ধতি নে পাউণ্ডিট পদ্ধতি? তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? অস্থায়ী কঠিন পানীক কোমল কৰা পদ্ধতিটো হৈছে ক্লাৰ্কৰ পদ্ধতি। চ' অপশ্যন নম্বৰ চি উইল বি কাৰেক্ট। অ'কে, তাৰ পিছৰটো কুৱেশ্যন লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 5 কি দি আছে? নভা কি? অপশ্যন এত আছে নেপচুনৰ উপগ্ৰহ, অপশ্যন বি ৰঙা গ্ৰহ, অপশ্যন চি ধূমকেতু আৰু অপশ্যন ডি বিস্ফোৰিত তৰা। তো ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব? নভা হৈছে বিস্ফোৰিত তৰা। অপশ্যন নম্বৰ ডি উইল বি কাৰেক্ট। নভা কি? নভা হৈছে এবিধ বিস্ফোৰিত তৰা। কুৱেশ্যন নম্বৰ 6 কি দি আছে? তলৰ কোনটোক মিশ্ৰ গ্ৰন্থি বোলে? মিশ্ৰ গ্ৰন্থি বুলি কোনটোক কোৱা হয়? অপশ্যন এত আছে অগ্নাশয়, অপশ্যন বি এড্ৰিনল, অপশ্যন চি থাইৰয়েড আৰু অপশ্যন ডি পিউটাৰী গ্ৰন্থি হ'ব। তো তলৰ কোনটোক মিশ্ৰ গ্ৰন্থি বুলি কোৱা হয়? ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰে কাৰেক্ট আনসাৰ হৈ যাব অপশ্যন নম্বৰ এ অগ্নাশয়। অগ্নাশয় হৈছে মিশ্ৰ গ্ৰন্থি, ঠিক আছে। তাৰপিছৰটো কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 7 বাওনা গ্ৰহ বুলি কাক কোৱা হয়? আপোনালোকে গ্ৰহৰ যদি সোলাৰ চিষ্টেমৰ যদি ভিডিঅ'টো চোৱা নাই মোৰ, তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংক দি আছে, তাত গৈ চাই ল'ব। সোলাৰ চিষ্টেমৰ গোটেইখিনি নোটছ মই শ্বেয়াৰ কৰিছোঁ, তো আপোনালোকে ভিডিঅ'টি চাব পাৰে। তো বাওনা গ্ৰহ বুলি কাক কোৱা হয়? ইউৰেনাছ, শুক্ৰ নে বুধ নে প্লুটো? ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব? কাৰেক্ট আনসাৰ উইল বি অপশ্যন নম্বৰ ডি প্লুটো। কাৰণ প্লুটো আগত যিটো কক্ষত আছিলে, এতিয়া সেই কক্ষটো এৰি ব্লেক কক্ষত গুচি গৈছে, তো যাৰ কাৰণে প্লুটোক বাওনা গ্ৰহ বুলি কোৱা হয়। অ'কে, তাৰপিছৰ কুৱেশ্যন নম্বৰ 8 তেজত নথকা মৌলবিধ হ'ল কপাৰ, ক্ৰমিয়াম, মেগনেছিয়াম নে ল'? আমি সকলোৱে জানো তেজত ল' থাকে, তো এইটো এনচাৰ নহ'ব। মেগনেছিয়ামো থাকে আৰু কপাৰো থাকে। তো ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব? ইয়াৰে কাৰেক্ট আনসাৰ হৈ যাব বি নম্বৰটো ক্ৰমিয়াম। ক্ৰমিয়ামটো তেজৰ মৌল নহয়, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 9 চন্দ্ৰৰ আকাশৰ ৰং কি? চন্দ্ৰৰ আকাশৰ ৰং কি? সেউজীয়া নে কলা নে ৰঙা নে নীলা? আমি সকলোৱে জানো আমাৰ পৃথিৱীৰ পৰা আমি যিটো আকাশ দেখোঁ এইটো নীলা, তো এইটো নহ'ব। চন্দ্ৰৰ আকাশৰ ৰং কি? চন্দ্ৰৰ আকাশৰ ৰং হয় কলা। আপোনালোকে ভিডিঅ' চাইছে অলৰেডি চন্দ্ৰৰ, তো যদি চোৱা নাই ইউটিউবত এনে চাৰ্চ কৰিলে পাব আপোনালোকে, চন্দ্ৰৰ পৰা আকাশটো কলা দেখা যায়, ঠিক আছে। তাৰপিছৰ কুৱেশ্যন নম্বৰ 10 পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলবিধ হ'ল গোলাপ, বেলি, অপশ্যন চিত আছে সূৰ্যমুখী, অপশ্যন ডি আছে ৰাফলেছিয়া। তো ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব? পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলবিধ হৈছে ৰাফলেছিয়া। অপশ্যন নম্বৰ ডি উইল বি কাৰেক্ট। তাৰ পিছৰ কুৱেশ্যনটো লৈ আহিছোঁ।
গৰুৰ গাখীৰত কোনটো ভিটামিনৰ পৰিমাণ বেছি থাকে আমি যে গৰুৰ গাখীৰ খাওঁ তাত কোনটো ভিটামিনৰ পৰিমাণ বেছি থাকে ভিটামিন ডি নে ভিটামিন সি নে ভিটামিন বি নে ভিটামিন এ তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব গৰুৰ গাখীৰত ভিটামিন এ টো বেছি পৰিমাণে থাকে ঠিক আছে ভিটামিন এ টো গৰুৰ গাখীৰত বেছি পৰিমাণে থাকে তাৰ পিছত 12 নম্বৰ কোৱেশ্চন কি দি আছে শৰীৰৰ কোনটো অংশত পিত্ত গঠন হয় আমাৰ যে পিত্ত আছে হেতু শৰীৰৰ কোনটো অংশত গঠন হয় অপচন এ দি আছে পেটত অপচন বি আছে যকৃতত অপচন সি আছে বৃক্কত আৰু অপচন ডি অগ্নাশয়ত তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হৈ যাব যকৃতটো হৈছে ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 13 কি দি আছে জলাতংকৰ ভ্যাকচিন কোনে আৱিষ্কাৰ কৰিছিল জলাতংক যেটো বেমাৰ আছে আমাৰ এই বেমাৰৰ ভ্যাকচিন কোনে আৱিষ্কাৰ কৰিছিল অপচন এ আছে এডৱাৰ্ড জেনাৰ অপচন বি আছে জে.এল. বেয়াৰ্ড অপচন সি আছে আলেকজাণ্ডাৰ ফ্লেমিং আৰু অপচন ডি ওপৰৰ এটাও নহয় তো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব জলাতংকৰ ভ্যাকচিন কোনে আৱিষ্কাৰ কৰিছিল জলাতংকৰ ভ্যাকচিন আৱিষ্কাৰ কৰিছিল আলেকজাণ্ডাৰ ফ্লেমিঙে ঠিক আছে তাৰ পিছত 14 নম্বৰ কোৱেশ্চনটো কি দি আছে আপোনালোকে যদি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু প্ৰথমবাৰৰ কাৰণে যদি ভিডিও চাই আছে তেতিয়ালে ভিডিওটি ভাল পালে এটা লাইক দিব আৰু ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিব তো 14 নম্বৰ কোৱেশ্চনটো দি আছে ওয়াট কি ৰাশিৰ একক ওয়াট আমাৰ কি ৰাশিৰ একক হয় কাৰ্য নে বলৰ একক নে ক্ষমতাৰ একক নে শক্তিৰ একক ওয়াটটো আমাৰ কি হয় ওয়াটটো হৈছে আমাৰ ক্ষমতাৰ একক ওকে তো আজিৰ কোৱেশ্চন আমি 14 টা আলোচনা কৰিলো যদি ইয়াৰ পৰা কিবা শিকিবলৈ পাৰিছে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো আৰু কাষত থকা বেল আইকনত প্ৰেছ কৰি দিব কোৱেশ্চন ইমানখিনি আছিল তো আকৌ আমি লগ পাম নেক্সট ভিডিওত তো ভিডিওটি চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো মোক সাপোৰ্ট কৰি যাব আকৌ লগ পাম কালিৰ ভিডিওত